এতিয়া আমি আহিছো এক্সাৰসাইজ 1.1 হলে ঠিক আছে তোমালোকে ভালদৰে চাবা ইয়াৰ আমি কোৱেশ্চন কেইটা ডিসকাস কৰিম ইয়াতে কোৱেশ্চন নম্বৰ 1 দিছে which of the following are sets তলত দিয়া কোন কেইটা সেট হয় জাস্টিফাই your answer তাৰ মানে যদি হয় কিয় হয় আৰু যদি নহয় কিয় নহয় ক'বলৈ কৈছে ঠিক আছে এটা ফাৰ্স্ট কি দিছে First দিছে the collection of all the months of a year beginning with letter J তাৰ মানে এটা বছৰত থকা যিকেইটা মাহ সেই মাহ কেইটাৰ ভিতৰত যিকেইটা মাহৰ নাম J দি ষ্টাৰ্ট হৈছে সেইকেইটা যদি আমি লিখো আমি কি লিখিম এটা লিখিম জানুৱাৰী হয়নে এটা লিখিম কি জুন আৰু এটা লিখিম কি জুলাই ইয়াৰ বাদে J ষ্টাৰ্ট হয় বেলেগ নাই গতিকে এইটো এটা সেট বনিব নবনে নিশ্চয়কৈ এইটো এটা সেট বনিব কিয় বনিব কাৰণ যদি মোক খুদে কোনোবাই যে J দি ষ্টাৰ্ট হোৱা মাহৰ নাম লিখা তেতিয়া মই একেটা লিখিম বেলেগক খুদিলেও হিকেটা লিখিব তাৰ মানে ইয়াৰ এটা ওয়েল ডেফিনেশন আছে হয়নে ইয়াৰ এটা ওয়েল ডেফিনেশন আছে তোমালোকে চাব পাৰা গুটেই কেটা J দি ষ্টাৰ্ট হৈছে হয়নে তাৰ মানে এই তিনিটাৰো কি সিমিলাৰ প্ৰপাৰ্টি আছে সেইকাৰণেও ওয়েল ডিফাইন হয় হয়নে আৰু ইহঁত কেটা কি হৈছে ডিস্টিংক্ট হৈছে তাৰ মানে জানুৱাৰীৰ লগত জুন নিমিলে জুনৰ লগত আকৌ জুলাই নিমিলে জানুৱাৰীৰ লগতো জুলাই নিমিলে হয়নে এটা আনটোৰ লগত নিমিলে সেইটো কয় ডিস্টিংক্ট হোৱা বুলি এটা বা আনটো ডিফাৰেন্ট হোৱা বুলি ঠিক আছে গতিকে এক নম্বৰটা তাৰ মানে সেট বনাব ঠিক আছে নেক্সট চাও Next is the collection of 10 most talented writers of India. ঠিক আছে এতিয়া যদি মোক কোনোবাই সোধে 10 most talented writer নাম লিখিবলৈ মই কি লিখিব পাৰো 1 2 3 4 এনেকে 10 মই এনেকেও লিখিব পাৰো কোনোবা বেলেগে A B C D কেও 10টা লিখিব পাৰে কোনোবা বেলেগে X Y Z কেও বেলেগ লিখিব পাৰে হয়নে তাৰ মানে মোৰ দৃষ্টিত most talented writers বেলেগ হয় বেলেগৰ দৃষ্টিটো বেলেগ হয় বেলেগৰ দৃষ্টিত আৰু বেলেগ হ'ব পাৰে হয়নে তাৰ মানে ইয়াৰ এটা ওয়েল ডেফিনেশন নাই গতিকে 2 নম্বৰটোৱে কি সেট নবনাব ঠিক আছে নেক্সট চাও a team of 11 best player batsmen of the world এটো একেই মোৰ দৃষ্টিত বেলেগ হ'ব পাৰে বেলেগৰ দৃষ্টিত বেলেগ হ'ব পাৰে গতিকে এটো সেট নবনিব হয়নে the collection of all boys in your class এতিয়া ধৰা হল আমাৰ ক্লাছটোত 5 জন ল'ৰা আছে A B C D E বুলি 5 জন ল'ৰা আছে এটা মই ধৰা হল আমাৰ ক্লাছৰে এজন মোক যদি কয় 5 জন ল'ৰাৰ নাম লিখিবলৈ তেতিয়া মই কি লিখিম A B C D E লিখিম হয়নে বেলেগ এটা খুদিলে হিউ কি কব A B C D E লিখিব হয়নে A B C D E লিখিব তাৰ মানে সবৰ দৃষ্টিতে বস্তুটো একেটাই গতিকে ইয়াৰ এটা সেম ডেফিনেশন আছে ইয়াৰ এটা ওয়েল ডেফিনেশন আছে তাৰ মানে ইহত ওয়েল ডিফাইন হয় লগতে ডিস্টিংক্ট হয় গতিকে সেট বনিব 4 নম্বৰতে ঠিক আছে the collection of all natural numbers less than 100 এতিয়া যদি আমি এশতকে সৰু যিখিনি নেচাৰেল নম্বৰ সেইখিনি যদি আমি যদি লিখি পেলাও 1 ৰ পৰা 99 লৈকে হয়নে 1 to 99 তেতিয়া সেইখিনি ডিস্টিংক্ট হয় লগতে ওয়েল ডিফাইনড হয় সবৰ কাৰণে একে ডেফিনেশনে হয়নে 1 ৰ পৰা 100 লৈকে কি এশতকে কম যিখিনি নেচাৰেল নম্বৰ সেইখিনি সবৰ কাৰণে 1 ৰ পৰা 99 লৈকে হ'ব গতিকে ইয়াৰ এটা ওয়েল ডেফিনেশন আছে ওয়েল ডিফাইন হয় গতিকে সেট বনিব ঠিক আছে A collection of novels written by writer Munshi Premchand. এতিয়া যদি আমি মুন্সী প্ৰেমচন্দৰ যিমানখিনি নভেল আছে গোটেইখিনি নভেল কালেক্ট কৰি লওঁ হয়নে তেতিয়া তাৰ এটা সেট বনিব কাৰণ এটো ডেফিনেশন সবৰ কাৰণে সেমই মোৰ কাৰণে যেটো বেলেগৰ কাৰণে হেতু গতিকে এটো বনিব the collection of all even integers হয়নে এতিয়া যদি collection of all even integers বুলি কয় কি হ'ব plus minus 2 plus minus 4 plus minus 6 এনেকে গৈ থাকিব ইনফিনিটি লৈকে ইনফিনিটি লৈকে যাব তাৰ মানে এটো ইনফাইনাইট সেট বনিব এটা পিছত পাম বাৰু ফাইনাইট সেট ইনফাইনাইট সেট ইনফিনিটি লৈ যাব ইনফাইনাইট সেট হয় কিন্তু এটো ডেফিনেশন সকলোৰে বাবে সমান সকলোৰে বাবে সেম হয়নে গতিকে ওয়েল ডিফাইন হয় গতিকে এটো এটা সেট বনিব হয়নে নেক্সট চাও নেক্সট দিছে the collection of questions in this chapter এতিয়া যদি চেপ্টাৰ গোটেইখিনি কোৱেশ্চন মই কালেক্ট কৰি লওঁ হেটো এটা সেট বনিবনে সেট বনিব নিচিনা লাগে কিন্তু নবনে কাৰণ চেপ্টাৰটোত বেলেগৰ কাৰণে বেলেগ কোৱেশ্চন ওলাব পাৰে বেলেগৰ কাৰণে বেলেগ কোৱেশ্চন ওলাব পাৰে হয়নে মই যদি চেপ্টাৰ এটা কোৱেশ্চন বিলাক কালেক্ট কৰো তেতিয়া হেটো বেলেগৰ লগত নিমিলিবও পাৰে তাৰ মানে ডেফিনেশনটো ওয়েল নহয় ওয়েল ডিফাইন নহয় হয়নে আৰু চেপ্টাৰটোত কি কি কোৱেশ্চন ওলাব হেটো কোনো সীমা নাই
ওলাই থাকিব পাৰে বিভিন্ন ধৰণৰ গতিকে এইটো সেট নবনিব ঠিক আছে a collection of most dangerous animals of the world এটা কিছুমানৰ কাৰণে কুকুৰ মেকুৰীয়ে most dangerous হয় কিছুমানৰ কাৰণে গৰু ছাগলী হয় কিছুমানৰ কাৰণে বাঘ সিংহ হয় সবৰ কাৰণে বেলেগ বেলেগ গতিকে well defined নহয় গতিকে সেট নবনিব ঠিক আছে গতিকে 1 নম্বৰ থকা যিকেইটা আছিলে সেইকেইটা আমি কমপ্লিট কৰিলো এবাৰ আমি 2 নম্বৰলৈ যাম নেক্সট কুৱেশ্যন নম্বৰ 2 দিছে আমাক let a be the set 1 2 3 4 5 6 তাৰমানে এইকেইটা এলিমেন্ট থকা এটা সেট দিছে a বুলি insert the appropriate symbol a2 or a2 in the blank spaces এটা a2 মানে কি এটো মানে হৈছে belong to মই অলৰেডি কৈছোই এটো মানে হৈছে belong to বা belongs to আৰু এটো মানে হৈছে doesn't belong to does not belong to হয়নে মই অলৰেডি কৈছো belong to মানে হৈছে তাত থকা মই যদি কওঁ I belong to a village তাৰ মানে মই সেই গাঁওখনৰ পৰা আহিছো বা গাঁওখনত থাকো I do not belong to that village তাৰ মানে মই সেই গাঁওখনত নাথাকো ঠিক আছে মানে গাঁওখনৰ মই নহয় তাৰ মানে ইয়াত যে বহাব দিছে ইয়াত এটা যোন কেটা সংখ্যা সেটটোত আছে সেইকেটাৰ কাৰণে আমি কি লিখিম belong to এটো চিন লিখিম এটো এপসাইলন সাইন হয় একচুয়ালি এপসাইলন সাইন দিম আৰু যিকেটা নাই সেইকেটাৰ কাৰণে does not belong to তাৰ মানে এপসাইলন সাইনটো দি পেলাই কাটি দিম 5 টো আছে belong to 8 টো নাই doesn't belong to 0 to নাই doesn't belong to 4 to আছে belong to 2 to আছে belong to 10 to নাই doesn't belong to ক্লিয়াৰ হৈছে question number 2 টো ইয়াতে কমপ্লিট হৈছে একদম ইজি আছিল নেক্সট question number 3 চাও নেক্সট question number 3 টো আমাক দিছে write the following sets in roster form তাৰ মানে আমাক যিকেটা দিয়া আছে সেইকেটা roster formত দিয়া নাই set builder formত দিয়া আছে বা বেলেগ formত দিয়া আছে কিন্তু আমি নিব লাগে roster formলে ঠিক আছে question number 1 টো কি দিছে a is equal to x such that এটো such that or চিন মই কৈছিলো x such that x is an integer and minus 3 x 7 তাৰ মানে কি কৈছে ইয়াত যেটো x আছে সেই x টোৱে কি বুজাইছে সেটত থকা এলিমেন্ট খিনি বুজাইছে আৰু সেই এলিমেন্ট খিনি অৰ্থাৎ x ৰ যেটো প্ৰপাৰ্টি সেই প্ৰপাৰ্টিটো কি -3 আৰু 7 ৰ মাজত থাকিব লগতে x টো ইন্টিজাৰো হ'ব লাগিব এটা যদি আমি ইন্টিজাৰ খিনি এনেকে লিখো -4 -3 -2 -1 0 1 2 3 4 5 6 7 8 এনেকে যাব হয়নে এটা যদি আমি চাও -3 আৰু 7 ৰ ভিতৰত কি কি আছে -2 আছে -1 0 1 2 3 4 5 6 একেটা আছে হয়নে গতিকে roster ফৰ্মত যদি আমি লিখো এটো বস্তু roster ফৰ্মত কি বুলি লিখিম -2 -1 0 1 2 3 4 5 আৰু 6 এটো হৈ গল ইয়াৰ roster form বা tabular form বুলি কয় ঠিক আছে নেক্সট টো চাও নেক্সট টো দিছে b is a set of x such that x is a natural number less than 6 ঠিক আছে এটা natural number less than 6 ছয়তকে সৰু natural number বিলাক natural number বিলাক 1 ৰ পৰা start হয় গতিকে 1 ৰ পৰা আমি লিখিম 1 2 3 4 5 6 টো আমি নিলিখো কাৰণ আমাক less than 6 বুলি কৈছে less than or equal to 6 বুলি কোৱা নাই যদি less than or equal to 6 বুলি ক'লে তেতিয়া আমি 6 টো লিখিলো হেতেন কিন্তু only less than 6 তাৰ মানে strictly less than তাৰ মানে 6 তকে সৰু হ'বই লাগিব এটো হ'ব গতিকে ইয়াতে শেষ হ'ব আমাৰ 1 to 5 লৈকে আমি লিখিম ঠিক আছে এটো হৈ গল roster form next question number 3 দিছে c is equal to x such that x is a two digit number such that the sum of the digits is 8 ঠিক আছে তাৰ মানে সেটটোত এখিনি মই মুছি লৈছো তাৰ মানে সেটটোত two digit number বিলাক থাকিব লাগিব যাতে সিহঁত দুটাৰ two digit natural number হ'ব লাগিব যাতে সিহঁতৰ digit কেটাৰ যোগফলটো কি হয় 8 হয় এতিয়া two digit number কিহৰ পৰা start হয় 10 ৰ পৰা start হয় হয়নে আৰু ক'ত শেষ হয় 99 ত শেষ হয় যদি আমি start কৰো তেতিয়া আমি কিহৰ পৰা start কৰিম 1 আৰু 7 ৰ পৰা start কৰিম হয়নে 17 ৰ পৰা এতিয়া 1 ৰ লগত 7 হ'ল 2 ৰ লগত কি হ'ব 6 হ'ব 3 ৰ লগত কি হ'ব 5 হ'ব 4 ৰ লগত কি হ'ব 4 হ'ব হয়নে 4 ৰ লগত কি হ'ব 4 হ'ব 5 ৰ লগত কি হ'ব 3 হ'ব 6 ৰ লগত কি হ'ব 2 হ'ব 7 ৰ লগত হ'ব 1
আৰু 8 ৰ লগত কি 0 ইয়াতকে পিছত আৰু যাব নে নাযাব কাৰণ 80 সামথিং ফৰ এক্সাম্পল 81 82 সিহঁতে যোগ কৰিলে সদায় কি হ'ব 8 তকে বেছিয়ে হ'ব গতিকে বেলেগ এটা নহ'ব গতিকে ইয়াৰ যিটো ৰোষ্টাৰ ফৰ্ম হ'ব সেইটো হ'ব কিমান সেইটো হ'ব এইটো 17 ৰ পৰা 80 লৈকে যাতে সিহঁতৰ ডিজিট দুটাৰ যোগফলটো কি হয় 8 হয় ক্লিয়াৰ হৈছে নেক্সট কুৱেশ্যন নম্বৰ 4 টো দিছে d is equal to x such that x is a prime number which is a divisor of 60 ঠিক আছে এতিয়া প্ৰথমতে আমি উলিয়াব লাগিব 60 ডিভিজৰ কেইটা কি কি যদি আমি 2 দি ডিভাইড কৰো এটা যাব 30 যদি 2 দি কৰো 15 যদি 2 দি কৰো 2 দি নাযায় 3 দি যাব 5 বাৰ আৰু 2 ডিভাইড কৰিব লাগে নাই হয়নে গতিকে ইয়াৰ যিকেইটা প্ৰাইম ডিভিজৰ হয়নে প্ৰাইম ডিভিজৰ সেইকেইটা হৈ গ'ল এটা 2 এটা 3 এটা 5 হয়নে গতিকে ইয়াৰ যিটো ৰোষ্টাৰ ফৰ্ম হ'ব সেইটো হ'ব কি 2 3 আৰু 5 ঠিক আছে এইটো এটা সেট হয়নে সেট হয় কিয় কাৰণ ইহঁতৰ এটা ওয়েল ডেফিনেশন আছে কি ডেফিনেশন আছে যে ইহঁত কেইটা প্ৰাইম নাম্বাৰ হয় লগতে 60 ৰ ডিভিজৰ হয় ঠিক আছে নেক্সট চাওঁ E the set of all letters in the word trigonometry ঠিক আছে তাৰমানে trigonometry শব্দটোত থকা এটা এটা লেটাৰ দি আমি এটা সেট বনাব লাগে আমি এটা কিছুমান লেটাৰটো দুবাৰ আছে কিন্তু আমি সেটত আমি জানো যে দুবাৰ নিলিখে হয়নে এতিয়া 1 2 3 4 এটো সেট লিখাৰ এটা শুদ্ধ ৰিপ্ৰেজেন্টেশন হয় কিন্তু যদি আমি এনেকৈ লিখো 1 2 1 3 4 4 এটো শুদ্ধ ৰিপ্ৰেজেন্টেশন নহয় কাৰণ ইয়াত কি হৈছে 1 টো ৰিপিট হৈ গৈছে 4 টো ৰিপিট হৈ গৈছে হয়নে গতিকে ৰিপিট হ'ব নোৱাৰিব ডিস্টিংক্ট হ'ব লাগিব ক্লিয়াৰ হৈছে ইয়াতটো 4 4 সেম হৈ গৈছে 1 1 সেম হৈ গৈছে নহব ডিস্টিংক্ট হ'ব লাগিব গতিকে যদি আমি ডিস্টিংক্টকে চাওঁ প্ৰথমতে আমি কি কৰিম ট্ৰিগোনোমেট্ৰিৰ ডিস্টিংক্ট মানে লেটাৰ কেইটা উলিয়াই লম টি টো এবাৰ আছে টি টো আমি এবাৰ ধৰিলো r টো এবাৰ ধৰিলো i টো এবাৰ ধৰিছো g টো এবাৰ ধৰিছো o টো এবাৰ ধৰিছো n টো এবাৰ ধৰিছো এতিয়া o টো আগতে পাইছো নিলিখো হয়নে m টো প্ৰথমবাৰ পাইছো e টো প্ৰথমবাৰ পাইছো t টো আগতে পাইছো r টো আগতে পাইছো y টো প্ৰথমবাৰ পাইছো ঠিক আছে গতিকে ইয়াত থকা মই যিকেইটা এই পিংক কালাৰ দি আন্ডাৰলাইন কৰিছো সেইকেইটা ৱৰ্ড লিখি দিলেই হ'ল তাৰমানে টি r i g o n m আৰু e আৰু y হয়নে এইকেইটা গতিকে এইটো হ'ব ট্ৰিগোনোমেট্ৰি ৱৰ্ডটোত থকা লেটাৰ কেইটাৰ যিটো সেট সেইটো ক্লিয়াৰ হৈছে নেক্সট টো চাওঁ নেক্সট দিছে f the set of all letters in the word better similarly ইয়াতো একে প্ৰসেস হ'ব b টো ফাৰ্স্ট লৈছো e টো লৈছো t টো লৈছো t টো আকৌ ৰিপিট হৈ গ'ল নালাগে e টো আকৌ ৰিপিট হৈ গ'ল নালাগে r টো প্ৰথম পাইছো লম গতিকে ইয়াৰ যিটো ৰোষ্টাৰ ফৰ্ম হ'ব সেইটো কি b e t আৰু r ঠিক আছে এইটো হ'ব ইয়াৰ ৰোষ্টাৰ ফৰ্ম ক্লিয়াৰ হৈছে গতিকে ইয়াৰ লগে লগে আমি কুৱেশ্যন নম্বৰ 3 গুটেই কেইটা শেষ কৰিলো নেক্সটলৈ যাওঁ নেক্সট দিছে write the following sets in the set builder form এতিয়া আগতে আমাক বেলেগ ফৰ্মত দিছিলে ৰোষ্টাৰ ফৰ্মলৈ নিব দিছিলে এবাৰ আমাক এটা গুটেই কেইটা ৰোষ্টাৰ ফৰ্মতে আছে আমি নিব লাগে ক'লে set builder ফৰ্মলৈ ঠিক আছে গতিকে set builder ফৰ্মলৈ নিবৰ কাৰণে আমি কি জানিব লাগিব যে সেটটোত থকা যিকেইটা এলিমেন্ট সেই এলিমেন্ট কেইটা কোনটো ডেফিনেশনৰ হিচাপত সেটত আছে তাৰমানে আমি ডেফিনেশনটো জানিব লাগিব কি ডেফিনেশনৰ হিচাপত সেটটো বনিছে গতিকে হেতু জানিবৰ কাৰণে আমি চেষ্টা কৰো ফাৰ্স্টটো দিছে 369 এটা এক নম্বৰটো ঠিক আছে 369 12 বুলি দিছে এতিয়া ইয়াৰ প্ৰপাৰ্টি কেইটা যদি আমি চাওঁ আমি এটা এনেকৈ লিখিব পাৰো নে x মানে সেইবিলাক এলিমেন্ট x যাতে x is equal to 3n আমি যদি চাওঁ এটো 3 গুণ 3 3 গুণ 6 3 3 গুণ 9 3 4 গুণ 12 তাৰমানে 3 ৰ লগত পূৰণ হৈ গৈ আছে ঠিক আছে কেনেকৈ পূৰণ হৈছে 3 গুণ 3 3 দুগুণ 6 3 3 9 আৰু 3 4 12 হয়নে তাৰমানে যিকেইটা সংখ্যা পূৰণ হৈছে সেইকেইটা অকল 1 2 3 আৰু 4 হয়নে 1 2 3 আৰু 4 গতিকে মই ইয়াত কি লিখিছো x is equal to 3n x is equal to 3n আৰু ইয়াত যিটো n সেইটো হৈছে কি নেচাৰেল নাম্বাৰ স্বাভাৱিক সংখ্যা ঠিক আছে আৰু সেই n ৰ যিটো ভ্যালু সেইটো 1 ৰ পৰা
কলৈকে গৈছে 4 লৈকে গৈছে গতিকে আমি এনেকে লিখিম তাৰ মানে n from 1 to 4 বুলি ইয়াত লিখে ঠিক আছে এটা 1 less than or equal লিখিছো তাৰ মানে এই n ত 1 টো ধৰিব ঠিক তেনেকে n less than or equal 4 লিখিছো তাৰ মানে n ত 4 টো ধৰিব তাৰ মানে 1 ৰ পৰা 4 লৈকে যাব তাৰ মানে যিটো ইয়াৰ set builder form হয় সেইটো হ'ব এইটো ক্লিয়াৰ হৈছে সেইটো হ'ব সেইটো ঠিক আছে নেক্সটটো চাও নেক্সট নাম্বাৰটোত কি দিছে সেটত আছে 2 4 8 16 32 তোমালোকে অলপ ধৰিব পাৰিছানে কেনেকে আছে 2 to the power 1 মানে 2 2 to the power 2 মানে 4 2 to the power 3 মানে 8 2 to the power 4 মানে 16 2 to the power 5 মানে 32 হয়নে তাৰ মানে ইয়াত কেনেকে ভেৰি কৰিছে 2 to the power n হিচাপত ভেৰি কৰিছে আৰু n টো কৰ পৰা কলে গৈছে 1 ৰ পৰা 5 লৈ গতিকে ইয়াৰ যিটো সেট বিল্ডাৰ ফৰ্ম হ'ব সেইটো এনেকে হ'ব সেট এলিমেন্ট x ঠিক আছে such that তাৰ মানে যাতে এনেকেও লিখিব পাৰো বা দুটা ডট দি এনেকেও লিখিব পাৰি ঠিক আছে গতিকে such that x is equal to তাৰ মানে তাত থকা এলিমেন্ট বিলাক কি ফৰ্মত আছে 2 to the power n ফৰ্মত আছে ঠিক আছে x মানে হৈছে এলিমেন্ট এলিমেন্টটো কি ফৰ্মত আছে 2 to the power n ফৰ্মত আছে কমা দিম আমি আৰু এই যিটো n n টো হৈছে এটা স্বাভাৱিক সংখ্যা নেচাৰেল নাম্বাৰ সেইকাৰণে n belongs to n ঠিক আছে কেপিটেল n কেপিটেল n মানে কি বুজায় স্বাভাৱিক সংখ্যা বা নেচাৰেল নাম্বাৰ আৰু এই n টো কৰ পৰা কলে ভেৰি কৰিছে বা গৈছে 1 ৰ পৰা 5 লৈকে গৈছে ঠিক আছে গতিকে এইটো হ'ব ইয়াৰ সেট বিল্ডাৰ ফৰ্ম ঠিক আছে নেক্সট টো চাও নেক্সট টো কুৱেশ্যন নম্বৰ 3 কি দিছে এইটো আগৰটোৰ সৈতে মই ডাইৰেক্ট যদি কৰি দিও তেতিয়া তোমালোকে বুজি পাবা x such that x is equal to 5 to the power n n belongs to natural number n আৰু n টো কৰ পৰা কলে গৈছে 5 মানে 5 to the power 1 25 মানে 5 স্কয়াৰ এটো মানে 5 to the power 3 আৰু এটো মানে 5 to the power 4 তাৰ মানে 25 25 গুণ 625 হয়নে n টো কৰ পৰা কলে গৈছে তেন্তে 1 ৰ পৰা 4 লৈকে সৰি 1 ৰ পৰা 4 লৈকে গৈছে এটো হ'ব ইয়াৰ সেট বিল্ডাৰ ফৰ্ম ঠিক আছে নেক্সট টু নাম্বাৰ 4 246 ঠিক আছে এটো এটা আমি কি হিচাপত লিখিম এটা যদি আমি চাও 246 ইয়াৰ পিছত কি আহিব 8 ইয়াৰ পিছত কি আহিব 10 এনেকে 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 আমাক যে তিনটা যে ডট দিছে এই ডট দিয়াৰ মিনিং কেটা হল এটো গৈ আছে এটো মানে শেষ হোৱা নাই এটো ইনফাইনাইট সেট হয় ঠিক আছে ইয়াৰ যদি সেট বিল্ডাৰ ফৰ্মটো মই লিখো এটো এনেকে লিখিম সেট belonging মানে having element x such that x is equal to 2n 2n মানে 2 পূৰণ n ঠিক আছে n belongs to capital N তাৰ মানে natural number এতিয়া 2n বুলি মই কিয় লিখিছো কাৰণ 2 গুণ 2 2 দুগুণ 4 2 3 গুণ 6 2 4 গুণ 8 2 5 গুণ 10 একেটাই ভেৰি কৰিছে 1 2 3 4 5 হয়নে কিন্তু আগৰ কেটাৰ লগত ইয়াৰ ডিফাৰেন্সটো কি যে এটো ইনফিনিটি লৈকে ভেৰি কৰিয়ে আছে আগৰ কেটা ৰখি গৈছিলে কিন্তু ইয়াত ইনফিনিটি লৈকে ভেৰি কৰিয়ে আছে গতিকে আমি ইয়াত ৰেঞ্জটো দিয়াৰ কোনো দৰকাৰ নাই আমি n টো কৰ পৰা কলে ভেৰি কৰিছে বুলি আমি দিয়াৰ দৰকাৰ নাই এটো যদি আমি কৈ দিও যে এটো স্বাভাৱিক সংখ্যা হয় বুলি তেতিয়াই যথেষ্ট কাৰণ স্বাভাৱিক সংখ্যাবিলাক 1 ৰ পৰা এনেকে অসীমলৈকে যায়গে হয়নে গতিকে এইখিনিয়ে যথেষ্ট ক্লিয়াৰ হৈছে নেক্সট টো চাও নেক্সট দিছে 149.100 তাৰ মানে ইয়াত কি হৈছে এটো 1 ৰ পৰা ষ্টাৰ্ট হৈছে 1 ৰ পৰা ষ্টাৰ্ট হৈছে কিন্তু এখত ৰখি গৈছেগে এটো ইনফিনিটি লৈকে গুচি যোৱাগে নাই হয়নে যদি আমি ইয়াৰ প্ৰপাৰ্টি কেটা চাও 1 এতিয়া 1 স্কয়াৰ মানে 1 2 স্কয়াৰ মানে 4 3 স্কয়াৰ মানে 9 ডট 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 10 স্কয়াৰ মানে 100 তোমালোকে মানে সেটটো দেখিয়ে গম পাব লাগিব যে কি ডেফিনিশনত সেটটো বনিছে হেতু গম পাই গলে তোমালোকে সেট বিল্ড কৰিব পাৰিবা সেইকাৰণে তাৰ মানে সেট বিল্ডাৰ ফৰ্মত নিব পাৰিবা ঠিক আছে এতিয়া তাৰ মানে ইয়াত কি ভেৰি কৰিছে 1 2 3 কে গৈছে কিহলৈকে 10 লৈকে কি ফৰ্মত আছে n স্কয়াৰ ফৰ্মত আছে ঠিক আছে তাৰ মানে সেটত x বুলি এলিমেন্ট থাকিব এই x ৰ প্ৰপাৰ্টিটো হল n স্কয়াৰ x ৰ প্ৰপাৰ্টিটো কি n স্কয়াৰ আৰু n টো কি হয় নেচাৰেল নাম্বাৰ আৰু n টো কৰ পৰা কলে ভেৰি কৰিছে 1 ৰ পৰা 10 লৈকে
ক্লিয়াৰ হৈছে গতিকে এইটো হৈ গ'ল ইয়াৰ সেট বিল্ডাৰ ফৰ্ম ঠিক আছে এটা সেট বিল্ডাৰ ফৰ্ম বেলেগ বেলেগ হ'ব পাৰে ঠিক আছে মানে এতিয়া মই কোৱেশ্চন নম্বৰ এইটো নাম্বাৰ 4 টো মই বেলেগকে লিখিছিলো কিন্তু মই এইটো বেলেগকেও লিখিব পাৰো এটা মই এইটো এনেকৈ লিখিব পাৰো x such that x is an even natural number তাৰমানে x এটা যুগ্ম স্বাভাৱিক সংখ্যা মই এনেকৈ লিখিব পাৰো x is an even natural number বা even natural number বুলি লিখি মই এনেকৈও লিখিব পাৰো even positive integer বুলি লিখিব পাৰো মই পাৰোনে কাৰণ positive integer natural number একে বস্তুৱেই even positive integer মই তো এনেকৈ লিখিব পাৰো গতিকে সেট বিল্ডাৰ ফৰ্ম কৰাৰ মিনিংটো হ'ল যে সেটটোৰ ডেফিনেশন লিখা আৰু আমি সেটটোৰ ডেফিনেশন বেলেগ বেলেগ ধৰণেও লিখিব পাৰো তাৰমানে মানে একেটাই বুজায় কিন্তু লিখাৰ ধৰণটো বেলেগ হয় ঠিক আছে এতিয়া আমি কোৱেশ্চন নম্বৰ 5 লৈ যাওঁ কোৱেশ্চন নম্বৰ 4 টো কমপ্লিট হৈছে ইয়াতে কোৱেশ্চন নম্বৰ 5 লৈ যাওঁ আমাক দিছে লিষ্ট অল দা এলিমেন্টস অফ দা ফলোইং সেটস প্ৰথম সেটটো কি দিছে a বুলি দিছে তাৰমানে আলটিমেটলি ইয়াৰ আমি হেৰি কৰিব লাগে আমি কি কৰিব লাগে roster form লিখিব লাগে আমাক এটো কি দিছে set builder formত দিয়া আছে ঠিক আছে প্ৰথমতে দিছে x such that x is an odd natural number x টো কি হয় এটা অযুগ্ম স্বাভাৱিক সংখ্যা হয় স্বাভাৱিক সংখ্যা 1 ৰ পৰা ষ্টাৰ্ট হয় 1 টো অযুগ্ম হয় গতিকে লিখিম তাৰপিছত 2 টো নহয় 3 তাৰপিছত 5 7 এটো যাব অসীমলে বস হৈ গল তাৰপিছত নেক্সট টো চাও নেক্সট টো দিছে x such that x is an integer আৰু x টো -1/2 আৰু 9/2 মাজত থাকিব এটো অকমান ভাবিব লাগিব ঠিক আছে মাইনাস হাফ মানে হৈছে -0.5 আৰু 9/2 মানে কিমান 4 কিমান হ'ব 4.5 হ'ব এটা যদি আমি সংখ্যা ৰেখাডাল চাও দেই তেতিয়া ইয়াত আছে -1 ইয়াত আছে 0 ইয়াত আছে 1 হয়নে আৰু এফালে এনেকে 2 3 4 5 এনেকে গৈছে মই জাস্ট বুজাবৰ কাৰণে আকিছো এতিয়া -0.5 টো ইয়াত আছে -0.5 4.5 টো ইয়াত আছে এইখিনিতে আছে 4.5 হয়নে এতিয়া যদি মই -0.5 আৰু 4.5 ৰ মাজৰ কি চাও ইন্টিজাৰ বিলাক কাৰণ x টো ইন্টিজাৰ বুলি দিয়া আছে এই তলৰ বিলাক হৈছে ইন্টিজাৰ গতিকে এটো আৰু এটোৰ মাজৰ ইন্টিজাৰ যদি আমি চাও কি লিখিম 0 লিখিম 1 লিখিম 2 লিখিম 3 লিখিম 4 লিখিম হয়নে এতিয়া আমি এইখিনতেটো 1.5 ও আছে কিন্তু 1.5 আমি নিলিখো কিয় নিলিখো কাৰণ 1.5 is not an integer এটা এটা ইন্টিজাৰ নহয় হয়নে ঠিক তেনেকে 2.5 নিলিখো কাৰণ ইন্টিজাৰ নহয় আমি কেৱল লিখিম কি কি ইন্টিজাৰ কেটা 0 1 2 3 4 ক্লিয়াৰ হৈছে গতিকে ইয়াৰ যেটো roster বা টেবুলাৰ ফৰ্ম হ'ব হেতু হ'ব 0 1 2 3 4 হেতু হ'ব ইয়াৰ roster form ঠিক আছে নেক্সট টো চাও নেক্সট দিছে c x such that x is an integer x square is less than or equal to 4 এটা ইন্টিজাৰ বুলি কৈছে সেইবিলাক ইন্টিজাৰ যিবিলাক ইন্টিজাৰৰ স্কোয়াৰ কৰিলে 4 বা 4তকে কম হয় ঠিক আছে 4 বা 4তকে কম হয় গতিকে আমি যদি চাও ভালকে ইন্টিজাৰ বিলাক কি কি -3 -2 -1 0 1 2 3 এনেকে যাব আৰু এফালে উখিমলৈ যাব ঠিক আছে প্ৰথমতে -3 পাই ষ্টাৰ্ট কৰিলো -3 স্কোয়াৰ কৰিলে কিমান পায় 9 পায় 4তকে ডাঙৰ নহব বেলেগ কালাৰ লৈছো মই -3 স্কোয়াৰ মানে 9 -2 স্কোয়াৰ মানে 4 -1 স্কোয়াৰ মানে 1 0 স্কোয়াৰ মানে 0 1 স্কোয়াৰ মানে 1 2 স্কোয়াৰ মানে 4 3 স্কোয়াৰ মানে 9 এটা যদি আমি চাও 41014 এইকেটা সংখ্যা হৈছে 4 বা 4তকে কম ঠিক আছে এইকেটা সংখ্যা হৈছে 4 বা 4তকে কম এতিয়া কোন কেটা সংখ্যা বৰ্গ কৰি এইকেটা সংখ্যা পোৱা গৈছে আমি সেইকেটা সংখ্যাই এই সেটটোত লিখিব লাগে ঠিক আছে কি বুলি দিছে x such that x টো ইন্টিজাৰটো হয় আৰু x স্কয়াৰ টো 4 বা 4তকে কম হয় এটা -2 টো সেটত সোমাব কিয় সোমাব কাৰণ -2 ৰ যেটো স্কয়াৰ হেতু হৈছে 4 হেতু 4 ৰ সমানেই 4 বা 4তকে সৰু হয়নে গতিকে সোমাব -1 টো সোমাব কাৰণ -1 স্কয়াৰ মানে হৈছে 1 আৰু 1 টো 4তকে সৰু -3 টো কিন্তু নোসোমাব
কাৰণ -3 স্কুৱেৰ মানে হৈছে 9 আৰু 9 টো 4 তকে সৰু বা সমান নহয়, ডাঙৰ হয়। ঠিক আছে, গতিকে সেটত তেন্তে কি সোমাব? -2 সোমাব, -1 সোমাব, হয়নে? 0 সোমাব, 2 সোমাব আৰু 0 সোমাব, 1 সোমাব আৰু 2 সোমাব, এইকেইটাই সোমাব। ক্লিয়াৰ হৈছে? নেক্সটটো চাওঁ। নেক্সটটো দিছে ডি, x is a letter in the word A2। গতিকে এইবিলাক ইজি, আগতেও কৰিছো, হয়নে? ইয়াত থকা এটা লেটাৰ বুলি কৈছে। আমি যদি চাওঁ ইয়াত থকা গোটেইকেইটা ডিষ্টিংক্টে হয়। এল টো এবাৰ আছে, অ টো এবাৰ আছে, ৱাই নহয় এল টো দুবাৰ আছে। গতিকে এই চাৰিটা ডিষ্টিংক্টে আছে, গতিকে আমি লিখিম এল, অ, ৱাই আৰু এ। ঠিক আছে, এইটো বনিব ইয়াৰ ৰোষ্টাৰ ফৰ্ম, হয়নে? ডিষ্টিংক্টে চাব লাগিব, কাৰণ আমি এল টো দুবাৰ লিখিব নোৱাৰো, হয়নে? নেক্সটটো দিছে কি? X is a month of a year not having 31 days। এতিয়া এইটো মই তোমালোকৰ কাৰণে হোমৱৰ্ক দিছো, ঠিক আছে? এইটো হোমৱৰ্ক দিছো, এইটো কমেন্ট কৰি জনাবা। ইজি হয় বাৰু, হ'লেও দিছো আৰু। নেক্সটটো দিছে নাম্বাৰ 6 to f x such that x is a consonant in the English alphabet which precedes k। precedes k মানে হৈছে k পাৰ নকৰা। ঠিক আছে, তাৰমানে কেতকে সৰু, কেতকে যিবিলাক সৰু সেইবিলাক আমি লিখিব লাগিব, অনলি কনসনেন্ট বিলাক। ঠিক আছে, ভাৱেল বিলাক নহয়। ভাৱেল মানে হৈছে এ ই আই অ ইউ, এ ই আই অ ইউ বাদ দি যিকেইটা লেটাৰ আমাৰ আছে যাতে কেতকে আগত পায়। ঠিক আছে, এ বি চি ডি ই এফ জিকে মাতিলে যাতে কেতকে আগত পায় সেইকেইটা মানে লিখিব দিছে। তোমালোকে এইটো লিখিবা, এইটো মই হোমৱৰ্কে দিছো, মই কৈ দিলো কেনেকে কৰিব লাগে। ঠিক আছে, নেক্সটটো চাওঁ। নেক্সটটো এটা লাষ্ট কুৱেশ্যন হ'ব এইটো, exercise 1.1 ৰ match each of the set on the left in the roster form with the same set on the right described in the set builder form। তাৰমানে লেফট সাইডে roster ফৰ্মত দিয়া আছে, ৰাইট সাইডে set builder ফৰ্মত দিয়া আছে, আমি মেটচ কৰিব লাগে কোনটো কাৰ লগত মিলিছে। ঠিক আছে, প্ৰথমটো দিছে 1 2 3 6। ইয়াত চাই লওঁ প্ৰথমতে, x is a prime number and a divisor of 6। এইটো নহ'ব, কাৰণ 6 টো 1 আৰু 6 প্ৰাইম নাম্বাৰ নহয়, এইটো লগত নাই মিলা। x is an odd natural number, এতিয়া 2 আৰু 6 টো odd নহয়, গতিকে ইয়াৰ লগতো নাই মিলা, এইটো লগত নাই মিলা, এইটো লগত নাই মিলা। x is a natural number and a divisor of 6। ইয়াত থকা গোটেইকেইটা নেচাৰেল নাম্বাৰে হয়, হয়নে? আৰু গোটেইকেইটা 6ৰ ডিভিজৰে হয়, গতিকে ইয়াৰ লগত মিলিব, হয়নে? গতিকে 1 ৰ লগত তেন্তে কোনটো মেটচ কৰিছে? 1 ৰ লগত তেন্তে C টো মেটচ কৰিছে। ঠিক আছে, নেক্সটটো চাওঁ 2 3। 2 3, এতিয়া প্ৰথমতে আমি কি পাইছিলো? x is a prime number, 2 আৰু 3 দুইটা প্ৰাইম নাম্বাৰে হয়। x মানে এইটো এলিমেন্টটো বুজায় ন, সেটত থকা এলিমেন্টটো, আৰু সেই সেটত থকা এলিমেন্ট হৈছে 2 আৰু 3। 2 আৰু 3 দুইটাই প্ৰাইম নাম্বাৰে হয় and divisor of 6। গতিকে এইটো মিলিছে, 2 আৰু 3 দুইটা ডিভিজৰে হয়, গতিকে 2 আৰু কিহৰ লগত মিলিছে? a ৰ লগত মিলিছে। ক্লিয়াৰ হৈছে? নেক্সটটো কি দিছে? MATHEICS। ঠিক আছে, এইটো দেখা দেখি গম পাই d ৰ লগত মিলিব, x is a letter of the word A2। গতিকে 3 টো কিহৰ লগত মিলিব? d ৰ লগত মিলিব। ঠিক আছে, আৰু বাকী থাকিল কি? 4 টো, 4 এফালে কি বাকী থাকিলে? b বাকী থাকিলে, b লগতে মিলিব তেন্তে, হয়নে? 1 3 5 7 9, x is an odd number less than 10, হয়নে? মিলিব। গতিকে এক্সাৰসাইজ 1.1 টো আমি ইয়াতে কমপ্লিট কৰিছো, আৰু লগতে কেইটামান বেছিক কনচেপ্টটো দিছো সেট থিওৰি এই ভিডিঅ'ত। গতিকে যদি ভিডিঅ'টো ভাল পাইছা লাইক কৰিবা, আৰু কেনেকুৱা পাইছা কমেন্ট কৰি জনাবা, আৰু এইদৰে চেনেলত ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। থেংক ইউ।